নমস্কাৰ প্ৰিয় বন্ধুসকল, অসমীয়া ৰাশিফল নামৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ, য'ত আমি আছামিজ এষ্ট্ৰলজি বিষয়ক বিভিন্ন ভিডিঅ' আলোচনা কৰোঁ। আহক তেন্তে আজিৰ ভিডিঅ'ত জানি লওঁ 1 মে কোনকেইটা ৰাশিৰ কাৰণে শুভ হ'ব আৰু তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈ থওঁ যে যদি আমাৰ ভিডিঅ'বিলাক ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় আছামিজ এষ্ট্ৰলজি বিষয়ক ভিডিঅ' হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া ভিডিঅ'লৈ আগবাঢ়ো। এই ৰাশিকেইটাৰ বিশেষ ধৰণৰ ভাগ্য খোল খাব। এওঁলোকৰ আৰ্থিক অৱস্থা মজবুত হোৱা দেখা যাব, লগতে ব্যৱসায় বাণিজ্য উন্নতি হ'ব আৰু বিস্তাৰ লাভ কৰিব। লগতে চাকৰি জীৱনত বেয়া নহয়। চাবলৈ গ'লে ঘৰতো সুখ শান্তি সৌভাগ্য আগতকৈ বৃদ্ধি পাব আৰু ঘৰত কিবা মাংগলিক অনুষ্ঠান এই মাহটোত আয়োজিত হ'ব পাৰে আৰু যাৰ দ্বাৰা এওঁলোক উপকৃত হ'ব আৰু বিভিন্ন দিশত তথা চৰকাৰী কাম কাজত সফলতা লাভৰ যোগ আছে। যিহেতু ভাগ্য সুপ্ৰসন্ন হৈ আছে, সকলোতে সফলতা লাভ কৰিব। এই বিশেষভাৱে ভাগ্যৰ ৰাশিকেইটা হৈছে বৃষ, কন্যা, সিংহ, ধনু, মিথুন আৰু তুলা ৰাশি। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক আৰু সদায় এনেধৰণৰ ভিডিঅ' হ'বলৈ আমাৰ চেনেলটোৰ সৈতে জড়িত হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।